আজিকালি স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰৰ নামত কেৱল প্ৰমোচন চলি আছে। ডোন্ট ৱাৰি, এই প্ৰমোচন কৰি থকা দুনিয়াখনত মই জিন্দা আছো। মানে মই সদায় আপোনালোকলৈ অথেন্টিক বস্তু লৈ আহোঁ আৰু মই সেইবোৰ বস্তুহে আপোনালোকক প্ৰমোট কৰোঁ যিবোৰ মই ইউজ কৰোঁ। ইনফেক্ট PCOD জাৰ্নিটোৰ বিষয়ে মই যেতিয়া আপোনালোকক জনাইছিলোঁ তেতিয়াও মই সেইবোৰ বস্তুহে আপোনালোকক ছাজেষ্ট কৰিছিলোঁ যিবোৰ খাই বা যিবোৰ কৰি মই ভাল ৰিজাল্ট পাইছিলোঁ। হাই, মই মাজনী, এগৰাকী সৰু কণ্টেণ্ট ক্ৰিয়েটৰ। মই সৰু হ'লেও আপোনালোকলৈ কিন্তু সদায় অনেষ্ট বস্তুখিনিহে লৈ আহোঁ। পিৰিয়ডৰ দিন যিমানে ওচৰ চাপি আহে সিমানে মোৰ মুখখনত এনেকৈ সৰু সৰু পিম্পলছ ওলায় আৰু এইবোৰক মই নোহোৱা কৰিবৰ বাবে ইউজ কৰোঁ এই ৰেমেডিটো। আৰু কি কি ইনগ্ৰিডিয়েণ্ট মই ইয়াত দিছোঁ সেইখিনি মই কমেণ্ট ছেকশ্যনত লিখি থৈ দিছোঁ। ইনফ্লুৱেঞ্চাৰবোৰে প্ৰমোচন কৰে, সেইটো কোনো বেয়া কথা নহয়, সেইটো এটা কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পাৰ্ট। কিন্তু যেতিয়া কোনোবাই দাবী কৰে যে এই বস্তুটো ইউজ কৰি মই ভাল ৰিজাল্ট পাইছোঁ, তেতিয়া সেই প্ৰডাক্টটোৰ ওপৰত বিশ্বাস কৰি নিজে ইউজ কৰাৰ আগত প্ৰথমে আপোনালোকে নিজে নিজক আৰু সেই ইনফ্লুৱেঞ্চাৰটোক কুৱেশ্যন কৰিব। যদি ইমানে ভাল ৰিজাল্ট পাইছে তেতিয়াহ'লে তেওঁলোকৰ সেই ভালখিনি কিয় দেখিবলৈ পোৱা নাই।